নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক। আৰু টেট পাছ কৰি থকা সকলৰ বাবে এটা ভাল খবৰ আহিছে। আপোনালোকে যিকোনো টেট হওক, আছাম টেট হওক বা চি টেট হওক বা স্পেচিয়েল টেট হওক, কোনোবা এটা যদি টেট পাছ কৰি আছে আপোনালোকৰ বাবে সেয়া ভাল খবৰ। যিহেতু 10 ছেপ্টেম্বৰ তাৰিখে শিক্ষা বিভাগৰ শিক্ষক পদৰ নিযুক্তিৰ বাবে বিভিন্ন পদসমূহ প্ৰকাশ পাব, LP, UP তথা হায়াৰ ছেকেণ্ডেৰী পদসমূহ। আহক জানো ক'ত কিমান পদ খালী হ'ব। পোনপ্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে DY365 যিটো ছেটেলাইট নিউজ চেনেল হয়, নিউজ চেনেলত আজি দুদিনমান আগতে উল্লেখ কৰিছে যে শিক্ষা বিভাগত প্ৰায় 7,000 পদৰ বাবে বিজ্ঞাপন সাজু বুলি উল্লেখ কৰিছে। সাজু হৈ আছে 7,000 পদ প্ৰায়। কিন্তু আজি কেইদিনমান আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছিল যে শিক্ষা বিভাগত প্ৰায় 10,000 পদ ওলাব বুলি কৈছিল। হয়, 10,000 পদেই ওলাব, কিন্তু সেই 10,000 পদৰ ভিতৰত ক'ত কিমান পদ আছে চাই লওঁ আহক। ইয়াতে আপোনাৰ LP স্কুলতে প্ৰায় আপোনাৰ 4,000 প্লাছ মাইনাছ হ'ব, এইটো অলপ। 4,000 পদ ওলোৱাটো নিশ্চিত। তাৰপিছতে UP আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত আপোনাৰ 2500মান পদ ওলাব, আপোনাৰ প্লাছ মাইনাছ হ'ব পাৰে। একুৰেটটো কৈ দিব নোৱাৰোঁ এতিয়াই, প্ৰায় বুলি কৈছোঁ। UPত প্ৰায় 2500মান পোষ্ট খালী হৈছে বা ইয়াৰে পদসমূহ ওলাব। তাৰপিছতে আপোনাৰ যিটো 9-10 লগতে হায়াৰ ছেকেণ্ডেৰী যিটো 11-12 সেইখিনিৰ কাৰণে প্ৰায় 3500 পদ ওলাব। 3500 পদ ওলাব। আৰু এইখিনিতে এটা কথা যে হায়াৰ ছেকেণ্ডেৰী টেট যিহেতু অনুষ্ঠিত হোৱাক লৈ অলপ বহুতেই কৈ আছে যে অনুষ্ঠিত হ'ব লাগে নতুনকৈ টেট পৰীক্ষা, এইটোৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। যিহেতু হায়াৰ ছেকেণ্ডেৰী টেট পাছ কেণ্ডিডেটৰ সংখ্যা অলপ কমি আছে। পোষ্ট কিমান ওলায় 10 ছেপ্টেম্বৰ তাৰিখেহে গম পাম। আৰু আপোনালোকে কমেণ্ট কৰক যে সঁচাকৈয়ে নতুনকৈ আকৌ টেট পৰীক্ষা পাতিব লাগে নে নালাগে। যিহেতু LP আৰু UPৰ বাবে বাৰু চি টেট পাতি আছে, এইটো কোনো ধৰণৰ টেটৰ কথা ইয়াতে প্ৰয়োজন হোৱা নাই। কিন্তু হায়াৰ ছেকেণ্ডেৰী টেট আপোনালোকে পাতিব লাগে নালাগে কমেণ্ট কৰিব, GT আৰু PGT টিচাৰৰ বাবে। এনেধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। জয় আই অসম।